everyone, welcome to my another mini vlog. আজি যাবলৈ ওলাইছো নানি ঘৰলৈ আৰু পিছে ভিডিঅ'টো আজি নহয় একেদিন মানৰ আগৰে আছিল আজিহে আপলোড দিয়া হৈছে আৰু এইফালে মই চানা খালোহি নানি ঘৰত আহিয়ে যিহেতু আজি নানি ঘৰত পুখুৰী হিচিছে আপোনালোকে বাৰু এনেকা পুখুৰী হিচা দৃশ্যবোৰ চাই ভাল পায় নে বাৰু গাঁৱত থকা মানুহে যিহেতু নিশ্চয় ভালে পাব এনেকুৱা পুখুৰী হিচা কিন্তু মই পাম চাম ইউজ কৰা নাই যিহেতু হাতেৰে একদম পুৰা একদম লাগি গৈছে আৰু কাটে কামে পুৰা কৰিবলৈ কাৰণে নেনা আবাজান কেকা হতি সবে লাগি গৈছে তাৰপিছত মই আৰু আমি যেন এফালে সোৱাদ ব্যস্ত হৈ আছো মাছ যিহেতু ওলাবকে আমি ধৰিবকে চাই আছো যিহেতু আৰু এইফালে হেতি একদম কামত ব্যস্ত হৈ আছে আৰু পুখুৰীৰ পৰা জেংখিনিও তুলি দিলে যেটো এই দেখিছেনে মাছ এজনী দুজনী পাবলৈ ষ্টাৰ্ট হ'লে আৰু এহেতি কিটাটো মহৰ নিচিনা একদম ঘোল খাই গ'লগে আৰু এইফালে মাছখিনি ফাইনেলি পাই গ'লগে ওৱাও ইমান ধুনীয়া মাছ আৰু এইটো চাওকচোন গাইছ এইটোতো মই হাতেৰে ধৰিব পৰা নাই ৰখাবও পৰা নাই আৰু ভিডিঅ'টো আজিলে ইমানতে থাকিল আৰু এইটো একদম চুমা খাওঁ একদম কিচি কৈ আছে মাছৰ লগত আজিলে আহিছো গাইছ বাই